মোৰ পাকঘৰ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই কেইটামান ভাত কেৰেলা পুৰ বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভাল পাব আৰু এনেদৰে বনাই খাব, বহুত ভাল লাগে খাই দাইল ভাতৰ লগত গৰমে গৰমে। এই ৰেচিপিটো মই বনাবলৈ আৰম্ভ কৰোঁ, আহকচোন। ভাত কেৰেলা পুৰ বনাবলৈ মই 3টা ভাত কেৰেলা এনেকৈ কাটি লৈছোঁ দুফালকৈ আৰু 2টা আলু। এইখিনি মই সিজাই ল'লোঁ, আধা সিজা কৰি লৈছোঁ আৰু ইয়াৰ পৰা মই মাজৰ গুটিখিনি এৰুৱাই দিম এখন চামুচেৰে। চাওকচোন, এনেকৈ যাতে ভাত কেৰেলাটো বেছিকৈ সিজি নাযায় আৰু খুব সাৱধানে লাহে লাহে গুটিখিনি এনেকৈ উলিয়াই দিব মাজৰখিনি। এয়া চাওক, এনেকৈ মই আৰু এটা এনেকৈ উলিয়াই দেখুৱাইছোঁ চামুচখনৰ আগটোৱে এনেকৈ সোমোৱাই যাতে ফাটি নাযায় ভাত কেৰেলা ফাল, এনেকৈ লাহে লাহে উলিয়াই দিব। এয়া মই এনেকৈ উলিয়াই ল'লোঁ আৰু ইয়াৰ লগতে মই আলু 2টাও সিজাই লৈছোঁ সমানে। এয়া চাওক, এনেকৈ এই গোটেইখিনি মই উলিয়াই ল'লোঁ মাজৰ পৰা আৰু আলু 2টা মই ইয়াতে গুটিখিনিৰ সৈতে পিটিকি লৈছোঁ। আৰু আনহাতে মই এটা বাতিত বেচন লৈছোঁ 2 চামুচ, এয়া আৰু লৈছোঁ পিঠাগুড়ি এচামুচ। পিঠাগুড়ি নহ'লে কৰ্ণফ্ল'ৰো ল'ব পাৰে, মই পিঠাগুড়িয়ে দিছোঁ ইয়াত। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, টেষ্টৰ বাবে মছলা দিলে অকণমান ভাল লাগে, আৰু অকণমান মই জলকীয়া গুড়ি দিছোঁ, যিমান জ্বলা খায় সিমান দিব। ইয়াতে মই দিছোঁ হালধি গুড়ি আৰু জোখত মই নিমখ দি এইখিনি ভালদৰে মিলাই ল'ম। খুব ধুনীয়াকৈ এটা পাতলা মিশ্ৰণ হ'ব লাগিব। নিমখ দি দিলোঁ মই ইয়াতে। এতিয়া মই ঠাণ্ডা পানীৰে এইখিনি মিলাই ল'ম। এটা ডাঠ মিশ্ৰণ হ'ব লাগিব, বেছি পাতলা হ'ব নালাগে। এয়া ইমানটো জোখতে মই ৰাখি দিম আৰু কেৰাহী গৰম কৰি মই জোখত মিঠাতেল দি লৈছোঁ। তেল গৰম হোৱাত কেইটামান গোটা জিৰা দি দিলোঁ ইয়াতে আৰু ইয়াত দিছোঁ মই 2টা কেঁচা জলকীয়া। ইয়াতে মই অলপ পিঁয়াজ দি দিলোঁ, 2টা পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, এইখিনি দি দিছোঁ। অলপ সময় ভাজি ল'ম আৰু 2টা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু আদা নহৰু অলপ মিহি মিহিকৈ কাটি মই ইয়াতে দি দিছোঁ। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াৰ পৰা ধুনীয়া গোন্ধ এটা ওলাইছে, পিঁয়াজখিনি ৰঙচুৱা পৰি আহিছে। ইয়াতে মই এতিয়া পিটিকি লোৱা আলু আৰু ভাত কেৰেলাখিনি একেলগে দি দিলোঁ। এই গোটেইখিনি মই মিক্স কৰি ল'ম খুব ধুনীয়াকৈ। এয়া লৰাই আছোঁ এনেদৰে। এইখিনি ভাজি ল'লোঁ মই 5 মিনিটমান সময়, কাৰণ সিজাই লোৱাই আছিলে। বেছি সময় ভাজিব নালাগে, ভাজি ল'লে পুৰটো খাবলৈ বেছি ভাল হয়, সেইকাৰণে মই ভাজি লৈছোঁ এনেকৈ। নভজাকৈও দিব পাৰে। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু বেচনতো মই নিমখ ব্যৱহাৰ কৰিছিলোঁ আৰু অকণমান চেনি দিছোঁ। চেনি দিলে ইয়াৰ টেষ্টটো বেছি ভাল হয়। এই গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া গেছটো অফ কৰি মই এইখিনি অলপ ঠাণ্ডা কৰি ল'লোঁ। ওপৰতে অকণমান ধনিয়া পাত ছটিয়াই দিছোঁ, মিহিকৈ কাটি ল'লোঁ। এয়াও ইয়াত যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰি। আৰু এয়া চাওক ভাত কেৰেলা ফালৰ ভিতৰত মই পুৰখিনি অকণমান ঠাণ্ডা হোৱাত ইয়াতে ভৰাই দিছোঁ। ধুনীয়াকৈ ভৰ্তি কৰি কৰি এনেকৈ অকণমান টিপি দিব আৰু এইখিনি বেচনখিনি মই আকৌ এবাৰ লৰাই ল'লোঁ আৰু ইয়াতে মই ভাত কেৰেলা ফাল এয়া লেটিয়াই দিছোঁ বেচনতে। অলপমান বেচনটো ডাঠ হ'ব লাগিব ঘোলটো। আৰু কেৰাহী গৰম কৰি মিঠাতেল দি ল'লোঁ মই। ইয়াতে ৰিফাইনতো ভাজিব পাৰি, মই মিঠাতেল দিছোঁ আৰু ভাত কেৰেলা মই ইয়াতে দুফাল দি দিছোঁ বেচনত লেটিয়াই। আৰু তেলটো পূৰা গৰম কৰি ল'ব, গেছটো পূৰা হাই ফ্লেমত ৰাখিব। এতিয়া অকণমান গেছটো মই মিডিয়াম কৰি লৈছোঁ। এয়া 2-3 বাৰ মই ওলটাই দি আছোঁ। এনেকৈ অলপ সময় ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এনেদৰে আপোনালোকে বনাই খাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ হৈ গ'ল এই দুফাল। মাজতে মই কেইবাবাৰো ওলোটাই আছিলোঁ।
এয়া এতিয়া মই কাঢ়ি লৈছোঁ। যিমানটো ৰঙা কৰে আপুনি পচন্দমতে কৰি ল'ব। দাইল ভাতৰ লগত গৰমে গৰমে খাবলৈ বহুত ভাল লাগে এই ৰেচিপিটো। আৰু মই দুফাল আকৌ বনাই লওঁ এনেকৈ আগৰ দৰেই। আৰু সদায় ভাতকেৰেলা ভাজি খাই বা অন্য তৰকাৰী খাই আমনিও লাগে, আৰু কেতিয়াবা দাইল ভাতৰ লগত এনেকৈ খাবলৈ ভাল লাগে গৰমে গৰমে। এনেকৈ আপোনালোকে বনাই খাবচোন। এই ৰেচিপিটো সহজ হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এয়া মই আগৰ দৰে এনেকৈ বনাই ল'লোঁ। গেছটো বঢ়াই নিদিব। গেছটো প্ৰথমতে তেলটো গৰম কৰি অলপ কমাই ল'ব, নহ'লে পটককৈ জ্বলি যাব। এয়া মোৰ এই দুফালো হৈ গ'ল। ঘৰলৈ আলহী আহিলে একো বস্তু নাথাকিলে, মাছ মাংস নাথাকিলে এনেকৈও বনাই দিব পাৰি। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতো ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। এনেদৰে আপোনালোকে মৰম চেনেহ দি থাকিব আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই খাব। পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।